এতিয়া আমি কাজিৰঙা চাব ওলালোঁ। ইয়াৰ আগৰ ভিডিঅ'টোত আপোনালোকক দেখাইছিলোঁ মই ক'ত আছিলোঁ। এতিয়া আপোনালোকক সকলোকে অৰুণিমাছ ব্লগলৈ স্বাগতম জনাইছোঁ পুনৰবাৰ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। এতিয়া আমি কাজিৰঙা চাব গৈ আছোঁ। এতিয়া আমি যোনটো ৰেঞ্জলৈ গৈ আছোঁ সেইটো হৈছে অগৰাতলি। সেই অগৰাতলি চাব গৈছোঁ। ইয়াত 4টা ৰেঞ্জ আছে: অগৰাতলি, বাগৰি, কহৰা আৰু বুঢ়া পাহাৰ। আমি একদম প্ৰথমৰটোলৈ গৈছোঁ। আমি মাস্ক কেইখনমান লৈ ল'লোঁ কাৰণ বহুত ধূলি বুলি কোৱা শুনিছোঁ। সেইবাবে মাস্ক কেইখন লৈ আমি ভালকৈ মাৰি ল'লোঁ। এতিয়া আমি গৈ আছোঁ চাবলৈ। কি চাওঁ নাচাওঁ সেয়া আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এতিয়া ইয়াত আমি ৰখিছোঁ। ইয়াত টিকেট ল'ব লাগে। এইখনো এখন ৰিজৰ্ট হয়। এতিয়া টিকেট লৈ আমি আকৌ গৈছোঁ। এইডোখৰৰ পৰা কাজিৰঙা ষ্টাৰ্ট হৈছে। এতিয়া আমি কাজিৰঙাত প্ৰথম কি দেখোঁ, এয়া দেখিছেনে, হৰিণা এটা দেখিছোঁ। এইখন বিল হয়। ইয়াত বহুত মাছ আছে বুলি কৈছে, কিন্তু মাছ মাৰিব দিয়া নহয়। এতিয়া আমি আগলৈ গৈ আছোঁ। এইবিলাক ম'হ হয়, বহুত ম'হ ৰখি আছে। এতিয়া আমি আকৌ আগলৈ গৈ আছোঁ। কি দেখিবলৈ পাওঁ, এইডোখৰৰ পৰা আপোনালোকে, ইয়াত বাথৰুম এটাও আছে। ইয়াৰ পৰা আপোনালোকে দূৰবীণ লৈ চাব পাৰে জীৱ জন্তুবোৰ। ইমান ধূলি দেখিছেনে, মাস্কখন আনিলোঁ ভালেই হ'ল। এতিয়া আমি আকৌ হৰিণা দেখিলোঁ। এয়া হৰিণা কেইবাটাও আছে ইয়াত। বেছি শব্দ কৰিব নোৱাৰি কাৰণ ভয় খালেতো গুচি যাব। সেইবাবে আমি মনে মনে চাব লগা হৈছে। এইটো আৰু এটা হৰিণা দেখিলোঁ, কিন্তু বেছি টাইম নৰখিলোঁ, ধূলি কাৰণ ৰখিলেই ধূলি হৈ যায়। স্নেক বাৰ্ড বুলি কয়। স্নেক বাৰ্ড ন? তাৰ ডিঙিটো সাপৰ নিচিনা, মানে দেখিছা ডিঙিটো, গাটোহে চৰাই নিচিনা। এতিয়া আমি আকৌ আগলৈ গৈ আছোঁ। আকৌ হৰিণা দেখিলোঁ। হৰিণাটো বহুত মৰম লগা হয়। এতিয়া আকৌ আমি ব্ৰহ্মপুত্ৰ পাৰত ৰখি ইয়াত অলপ ভিডিঅ' বনালোঁ আৰু তাৰপিছত যাম আৰু অকণমান ব্ৰহ্মপুত্ৰখন ওচৰৰ পৰা চাই ল'লোঁ। আমাৰ প্ৰাংগণেও চালে। এতিয়া আমি যাব ওলালোঁ। এতিয়া আকৌ হাতী এটা দেখিলোঁ। হাতী এটা দেখিলোঁ আৰু আগত বহুতো হাতী দেখিলোঁ, কিন্তু বেছি টাইম ৰখিব ভয় লাগে কাৰণ বনৰীয়া হাতী যে খেদি চেদি আহিব বুলি। সেইবাবে আমি বেছি টাইম নৰখিলোঁ এইডোখৰত। চৰাই ভিডিঅ'টো গৈছে। এইটো চৰাইটোৰ নাম কি? আমি প্ৰায় 1.5 ঘণ্টা, 2.5 ঘণ্টামানে চালোঁ কাজিৰঙাখন। এতিয়া ওলালোঁ কাজিৰঙাৰ পৰা। এতিয়া ৰিজৰ্ট পালোহি। সোনকালে ঘৰলৈ যাওঁ, নহ'বা আন্ধাৰ হ'ব। সেইবাবে পেকিং কৰা হৈ গ'ল। এতিয়া আমি যাব ওলালোঁ। আশা কৰোঁ মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। যদি ভাল পালে ভিডিঅ'টোক লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব।